ৰাজশ্ৰীয়ে বনাই আছে চিকেন এফালে যা যোগাৰ চলি আছে এফালে পিবি আৰু এয়া ভাগ্যশ্ৰী হাই কৈ দিয়া হাই মিঠিকা এয়া আলু ফ্ৰাই চিকেন নহৰু আদা সব ৰেডি হৈ আছে এফালে দেখাই আছোঁ এফালে আমাৰ ফ্ৰেণ্ডছ ষ্টাইল কৰি ৰখি আছে আৰু গোটেইখিনি খানা খাবলৈ মানে আমাৰ এয়া অংকুৰিমা একে চাইকেল চলোৱাত ব্যস্ত কি কৰিব আৰু এয়া মানে পাগলামি কৰি আছে কি কৰি আছে চবকে মাতিছে আপোনালোক আহিব খানা খাবলৈ এয়া ফটো উঠাত ব্যস্ত পাপৰি ফটো উঠা খানা মানে চেলফি আৰু চেলফি মানে আৰু ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম লাইকেৰে ভৰপূৰ কৰি থকা আৰু ভিতৰত আছে বলক আমি ভিতৰত দেখাই আছোঁ এয়া আমাৰ হিমাশ্ৰীহঁতৰ টিকলু ভিতৰত দেখাই আছোঁ আপোনালোকক বনাই আছে এয়া মিঠিকা আৰু হিমাশ্ৰীয়ে বনাই আছে চিকেন ললিপপ ফ্ৰাই ৰেডি হৈছে এয়া বনাই আছে ৰেডি খাই কৈ দিয়া হিমাশ্ৰী আমাৰ আহি পাইছেহি ৰশ্মি হাই কৈ দিয়া কৃষ্ণা হাই কৈ দিয়া এইফালে এতিয়া খোৱাৰ যোগাৰ কৰিছোঁ বহিম এতিয়া চববোৰ বহি আছে সকলোখিনি মিলা গ'লে চলি আছে আৰু বাকীখিনি পাছত দিম এতিয়া খাই কৰি লওঁ চব ৰেডি হৈ গৈছে এয়া বিলোৱা কামত লাগি আছে সকলো খাই কৰি আকৌ আমি ফটো ছেশ্যন কৰিবলৈ আছেই খাই কৰি লওঁ এয়া আমাৰ খোৱা ষ্টাৰ্ট দিছে আৰু ৰাইজে সকলোৱে আমি খাই লওঁ দিয়া বাই বাই এফালে এতিয়া ৰশ্মি পাপৰি এয়া চব মানে ফটোশ্বুট কৰি আছে ট্ৰেইন লাইনত এয়া পথাৰত পুৰা মানে এতিয়া দেখিছোঁ চাগে খানা খাই আছে পুৰা মানুহে বৰ ধুনীয়া পৰিৱেশ হৈ আছে এয়া কৈ আছে চবকে ভিডিঅ' উঠাব লাগে হাই চবে দি আছে এতিয়া সকলো ঘৰা ঘূৰি যাব হ'ল আকৌ এনেকৈ হৈ থাকিব পাৰ্টি চাৰ্টি আহি আছে এতিয়া নতুন বৰ্ষ আজিলে ভিডিঅ'টো ইমানতে সামৰিছোঁ ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব